নমস্কাৰ, এয়া মই কি বনাইছোঁ দেখিছেনে? আপোনালোকে অলপ মই চালেই গমেই পাব মই কি বনাইছোঁ। এয়া হ'ল কণী চাউল। অসম অৰুণাচলৰ সীমান্ততে বাস কৰা নগাসকলে পাহাৰত এই খেতিটো কৰে। বৰহাটৰ নগা বজাৰত এই চাউলবিধ উপলব্ধ হয়। মই তাৰ পৰাই কিনি আনিছোঁ। এই চাউলবিধ দেখিছেনে? আপোনালোকে নিশ্চয় দেখিছেই বহুতেই। এইবিধনো কেনেকৈ আমি বনাই খালোঁ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এইফালে পানী গৰম কৰি লৈছোঁ। গাখীৰ নাই বাবে পাউডাৰ গাখীৰ অলপ দি ল'লোঁ। গাখীৰ দিব পাৰে। এনেকৈ গাখীৰখিনি অলপ সময় গৰম হ'বলৈ দিম। সেই সময়খিনিতে বাদাম কেইটামান টুকুৰা টুকুৰা কৰি ল'লোঁ আৰু এইফালে ঘি লৈ লৈছোঁ। অলপ সময় পিছতে এয়া গাখীৰখিনি গৰম হ'ল। তাৰপিছতে চাউলখিনি দি দিছোঁ লাহে লাহে। চাউলখিনি দি দিয়াৰ পিছতে সোনকালেই গাখীৰখিনি উতলি আহিব। তেতিয়াই মই চেনিখিনি দি লৈছোঁ নিজৰ জোখমতে। চেনিখিনি বেছি দিয়া নাই মই, বেছি মিঠা বেয়া পাওঁ। এয়া ধুনীয়াকৈ উতলন আহি গ'ল নহয়। এতিয়া ঘি 2 চামুচ দি দিছোঁ। ঘি 2 চামুচ দিয়াৰ পিছতে বহুত সময় লৰাই থাকিব লাগিব। পিছে আমাৰ পাত্ৰটো সৰু হ'ল, কেৰাহীখনত লোৱাই ভাল আছিলে। সেইকাৰণে পৰু পৰুৱে হৈছে। ঘিখিনি দি ধুনীয়াকৈ লৰাই ল'লোঁ। লৰাই অলপ সময় লৰাই থকাৰ পিছতেই আমি বাদামখিনিও দি দিছোঁ। বাদামখিনি একেবাৰে হ'বৰ সময়ত লাষ্টত দিব লাগিব বাদামখিনি। কণী চাউলখিনি হৈয়ে গ'ল। গেছৰ ফ্লেমটো অফ কৰি দিলোঁ। এতিয়া ঠাণ্ডা হ'বলৈ দিম। তাৰ মাজতে আমাৰ এই জীউজনীক দেখুৱাই দিছোঁ। চাওকচোন ইমান ধুনীয়াকৈ খেলি আছে মোৰ ভতিজীজনীয়ে। মোৰ ফালে চাই এটা ধুনীয়াকৈ হাঁহিও মাৰি। এইফালে আমাৰ কণী চাউলখিনি ঠাণ্ডাও হ'ল। এতিয়া তিনিজনে মিলি আমি খাওঁ বুলি লৈছোঁ। এই 3টা বাটিত উলিয়াই লৈছোঁ। খাবলৈ হ'লে বিৰাট টেষ্টি দেই। আপোনালোকে ক'ৰবাত যদি এই চাউলবিধ দেখা পায় কিনি আনি ঘৰত এনেকৈ বনাই খাই চাবচোন। বাৰু বহুতেই বনাই খাই পাইছেই চাউলবিধ। মইহে এইবাৰ প্ৰথম দেখিলোঁ যেন লাগিছে। বাই বাই আজিলৈ।